हेलो गाइस आशा करूँ আপোনালোক সকলোৱে ভাল আজি আমি চিলাপথাৰলৈ মানে নেখাবালিলে আজি ফুৰিবলৈ যাব ওলাইছোঁ আমাৰ লগত আছে বহুত কেইজন মানে পাৰ্টি হিচাপে আমাৰ মানে আগত বহুত কেইজন পালেগে তালৈকে এতিয়া কেইজনমান আৰু আগত আছে ৰখি আছে আমি সিহঁতক লগ কৰিম আৰু এজন আহি আছে তাক ৰখি আছোঁ সেইটোপে অলপ ইয়াত আমি ৱেট কৰিছোঁ আৰু আপোনালোকে চাই থাকিব এনজয় কৰিব আমিও এনজয় কৰিম বলক তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰি গৈ कभी मुझे लगे मेरे पीछे एक साया जो आया है मुझे बताने की वो आगे ज्यादा जो चटे समाने की लत बड़ी लगे जिन्हें औरों का खाने की कितना ही खा लेंगे हाँ कितना बचा लेंगे हाँ आगे जो बावर्ची इनके तो खुद का बना लेंगे क्या खुद को संभालेंगे क्या या कर्मा मिटाएंगे हाँ खुद जो है घर बड़े हमको वो घर पे बिठा लेंगे क्या पर मुझे क्या राइट पिपल आशा करूँ আপোনালোকক সকলোৱে ভাল আৰু আজি আমাৰ ভিডিঅ'টো ভগৱানক চিন্তি আমি ষ্টাৰ্ট কৰি মানে বাইক চলাই গৈ আছোঁ নেখাবালি মন্দিৰলৈকে আৰু আপোনালোকেও ভিডিঅ'টো এনজয় কৰিব আমি অলপ গৈ বাইকত গৈ ৰাইড কৰি এনজয় কৰিম আহক তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰি গৈ থাকোঁ মাজে মই স্কিপ কৰি দিম কিয়নো আপোনালোকে ভিডিঅ'টো চাইছে বৰ ফিল কৰিব পাৰে বৰিং হ'ব পাৰে কিবা মই ভিডিঅ'টো অলপ স্কিপ কৰি দেখুৱাম বেয়া নাপাব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব ভিডিঅ'টো যদি ভাল লাগে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো ইয়াৰ সদায় এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড দি থাকিম আৰু বৰ্তমান আমি এতিয়া চিমেণ্ট চাপৰি টাউন পালোহি মানে আমাৰ লোকেল টাউন আমি এতিয়া পালোহি আৰু আমি ৰাইডটো গৈছোঁ আচলতে চিমেণ্ট চাপৰি টু চিলাপথাৰ যিটো মালিনী থান মন্দিৰ তাৰপিছত মালিনী থান মন্দিৰ দেখুৱাৰ পিছত চাওঁ আৰু কি চাবলৈ পাৰোঁ মানে এতিয়া আমাৰ প্ৰায় টাইম হৈ গ'ল 9:30 টাইম হৈ গ'ল আমি যোৱা মানে পূৰা দেৰি হৈ গ'ল যোৱাটো লগৰ কেইজনমান মালিনী থান মন্দিৰ পালেগৈ সিহঁতক আমি কৈছিলোঁ যে আগত ৰখি আছে বুলি সিহঁতে ৰখি বৰিং হৈ গ'ল সেইটো পূৰা গুচি গ'লগৈ আগত আৰু আমিও গৈ থাকোঁ নে কি কওঁ আৰু ভিডিঅ'টো প্লিজ চাই থাকিব হা স্কিপ কৰি গুচি নাযাব আপোনালোকেও এতিয়া বৰ্তমান মই বহা কলেজখন পালোঁ এই তিনিআলিটো দেখিছে তিনিআলিৰ ফালে গ'লে আমাৰ কলেজখন পায় যদি আপোনালোকে যদি আমাৰ কলেজত আহিব বিচাৰে কোনোবাই আমাৰ ওচৰত আছে প্লিজ কমেণ্ট কৰি জনাবচোন আমাৰ চিমেণ্ট চাপৰি ছিনিয়ৰ কলেজত কোনে পঢ়ে প্লিজ এবাৰ কমেণ্ট কৰিব বৰ্তমান আমি আকৌ এতিয়া গৈ আছোঁ য'ত আমি গৈ আছোঁ বুলি কৈছিলোঁ ন তেতিয়া আকৌ এজন পাছত থাকি আহিলে সেইটো পূৰা ৰখিব লগা হৈছে মানে কি ক'ম আৰু এজনৰ পিছত এজন আমাৰ বহুত কেইজন আকৌ আগত চিলাপথাৰ ডাইৰেক্ট পাই গ'লগৈ মানে আগা পিছা হ'ল আমাৰ আজি মিটআপটো ইমান ভাল নহ'ল মানে যোৱা আহিছোঁ কি কৰিম কথা সেইটো পৰা হ'লেও গৈ আছোঁ আমি আৰু আগত দুজনৰ ৰখিবলৈ কৈছিলোঁ সিহঁতে নুৰুখাকৈ পূৰা কৈছে সিহঁতৰ লগত আমি লগ কৰি লগ আছোঁ বৰ্তমান আমি এতিয়া ইয়াত পালেহি আকৌ মানে ইয়াত ৰখি আছোঁ আৰু এজন অহাই নাই এতিয়ালৈকে পোৱাহি নাই
আৰু আমি মানে তাক ৰখি আছোঁ এইফালে আমাৰ ৰাইডাৰ ভাই মজু এইফালে চব মুখ চুখ বান্ধি লৈছে কিডনেপ কৰিব যোৱা যেনে লাগিছে হয় নাই আৰু আজি মই এটা মিষ্টেক কৰিলোঁ এটা ভুল কৰিলোঁ সেই ভুলটো দেখাই দিছোঁ মানে চকাত পাম নাই ইমান পাম নাই আৰু চকা পূৰা গৈছে মুখে এতিয়া হাৱা ভৰাব হাওৰা হয়টোৱে মুখে হাৱা ভৰাব লাগিব পুৰা বিখ্যাত পণ্ডিত আছে আমাৰ লগত আৰু নাইচ ভিউ চাব পাৰে এইফালে আছে অৰুণাচল পাহাৰ অৰুণাচল পাহাৰ আমি পূৰা এতিয়া ৰাস্তাৰ মাজত ৰখি আছোঁ কৈছিলোঁ ন মই কেইজনমান আগত গ'ল বুলি সেইকেইজন আগত গ'লেই আৰু এতিয়া এজন আহি আছে মানে তাক সেইটো কাৰণে ৰখি আছোঁ এতিয়ালৈকে পোৱাহি নাই এজন নহয় দুজন একচুৱেলি দুজন আহি আছে সিহঁতক ৰখি আছোঁ চাওঁ কি হয় আৰু আজি ৰাইডটো আমি ষ্টাৰ্ট কৰি গৈ থাকিম এনেকৈ গৈ থাকিম আৰু আমাৰ ফাল্টু কেইজন আহি আছে দেখুৱাই দিছোঁ অলপ এইটো গৰু এটা আগত গৈ দিছে চাব পাৰে ভাই নাইচ ৰাইডাৰ নাইচ গ'ল আগত আমিও গৈ আছোঁ চল আকৌ আমি ষ্টাৰ্ট কৰিলোঁ আমাৰ জাৰ্ণিটো মানে ষ্টাৰ্ট কৰি আছোঁ জাষ্ট কৰি থাকি আৰু পূৰা গাড়ী আহি আছে আকৌ ফালৰ পৰা ভাই আজি মানে পূৰা আজি ফাৰ্ষ্ট টাইম বুলি ক'ব লাগিব এনেকুৱা এক্সাইটেড এনেকুৱা মানে ফাৰ্ষ্ট টাইম আমি আজি ব্লগ কৰিছোঁ য'ত এনেকুৱা ব্লগ আজি কৰা নাছিল পুৰা চাব পৰা ৰাস্তা মানে ভাই মই স্পীড ব্ৰেকাৰটো দেখাই নাছিলোঁ আচলতে একচুৱেলি ৰিয়েলি চৰি মানে পাহৰি গৈছিলোঁ ইয়াত পুৰা কি বনালে দলং আকৌ নতুনকৈ বনাব চাগে দেখুৱাই দিয়া কেমেৰামেন আৰু মানে পুৰা আহি আছে গাড়ীবিলাক পুৰা মানে এক্সাইটেড আমি টুডে এক্সাইটেড আৰু ইফালৰ পৰা পুৰা বাইকাৰ গৈছিলে কষ্ট কিবা এটা ভাল লাগিছে মানে আজি নিজকে কিবা বাইকাৰ যেন ফিল হৈছে 4-5টা স্পীড ব্ৰেকাৰ ভাই মানে মিষ্টেক হৈ গৈছে আৰু ৰাধু মণ্ডল স্পীড ব্ৰেকাৰ বুলি কয় আৰু চবেই আৰু আমি এতিয়া বৰ্তমান পালোহি চিলাফুটা টাউনলৈ চিলাফুটা টাউন ভিডিঅ'টো ইয়াতে ফাৰ্ষ্ট পাৰ্টটো মানে প্ৰথম পাৰ্টটো শেষ কৰিছোঁ আৰু ছেকেণ্ড পাৰ্টটো আপোনালোকে নিশ্চয় চাব বুলি মই আশা কৰিছোঁ আৰু আপোনালোকে নিশ্চয় চাব মোৰ ছেকেণ্ড পাৰ্টটো আৰু এতিয়া ফাৰ্ষ্ট পাৰ্টটো ইয়াতে সমাপ্ত কৰি আমি ছেকেণ্ড পাৰ্টটোত ধ্যান দিম আৰু এইখন চিলাফুটা টাউন হ'ল আমি চিলাফুটা টাউনখন বৰ্তমান পাৰ কৰি লওঁ তাৰপিছত আকৌ ভিডিঅ' ৰেকৰ্ড কৰিম আৰু ইয়াৰ পৰাই যোন জেগাৰ পৰা এৰিছোঁ সেই জেগাৰ পৰাই আকৌ মই আপোনালোকক ছেকেণ্ড পাৰ্টটো দেখুৱাম আমি নেখাবালিত আপোনালোকে কেনেকৈ চিলাফুটাৰ পৰা যাব পাৰে আৰু প্লিজ এই ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ভিডিঅ'টো আৰু যদি পাৰে এটা কমেণ্ট কৰি জনাব যে ভিডিঅ' চাই আপোনালোকক কেনেকুৱা লাগিলে আৰু প্লিজ বেল আইকনটো ক্লিক কৰি দিব কেনেকৈ এনেকুৱা সকলোবিলাক ভিডিঅ' আপোনালোকে সকলোতকৈ আগত পাবৰ কাৰণে আৰু কি ক'ম আৰু গুড বাই লগ পাম নেক্সট ভিডিঅ'ত যদি আপোনালোকে মোক চেনেলটো ছাবস্ক্ৰাইব কৰে